তো হেল্ল' গাইজ, তো আজি মই বহুত দিন মূৰত আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। আজি কেইদিনমানৰ পৰা দেখা পাই আছোঁ ইনভাৰ্টাৰত শ্বৰ্ট হৈ বিভিন্ন ঠাইত বিভিন্ন জনে মৃত্যুবৰণ কৰিব লগা নিচিনা হৈছে আৰু তেনেকুৱা খবৰো পাইছোঁ মই দুই এজনৰ পৰা। তো নেক্সটলি মই আজি আপোনালোকক দুটা বস্তু শিকাম। সেইটো হৈছে আপোনালোকে ইনভাৰ্টাৰ এটা ইনষ্টলেশ্যন কৰোঁতে এতিয়া কি ছেফটি আপোনালোকে ৰাখিব লাগে আৰু নেক্সটলি ইনভাৰ্টাৰটো বন্ধ কেনেকৈ কৰিব লাগে। এতিয়া আপোনালোকে দেখিছে ইয়াতে এইটো মাইক্ৰটেক ইনভাৰ্টাৰ হয়। এতিয়া মেইনছ বৰ্তমান চলি আছে, মেইনছ চাৰ্জিং পজিশ্যনত চাৰ্জিং অন হৈ আছে আৰু এতিয়া মেইন চলি থকাৰ কাৰণে ই ডাইৰেক্টলি বাইপাছত আউটপুট ওলাই আছে, ঠিক আছে। আৰু মোৰ এইটো ইনভাৰ্টাৰ অটো মোডত থোৱা আছে, যাৰ লাইন যদি গুচি যায় ই অট'মেটিকলি কাম কৰিব। আৰু যদি মই অফ কৰি দিওঁ এতিয়া লাইট বন্ধ কৰি লাইন যদি গুচি যায় তেতিয়া মোৰ ইনভাৰ্টাৰটো ৰিলে বন্ধ হৈ যাব, আউটপুট নাপাব। এতিয়া মই অট'মেটিকলি ৰাখি থৈ দিওঁ। তো নেক্সটলি এতিয়া প্ৰব্লেমটো হ'ল কি আচলতে, তো ধুমুহা ঢেৰেকনি টাইমত আপোনালোকে কি কৰে, ইনভাৰ্টাৰটো কিছুমানে বন্ধ কৰে। এইখন মই কৈছে ইনপুট ছাপ্লাই বৰ্ড। এইখন ইনভাৰ্টাৰ এতিয়া ইনপুট ছাপ্লাই মানে এতিয়া ইনভাৰ্টাৰত আছে, এইটো দেখিছে আপোনালোকে। তো ইয়াতে চাব পাৰে, ইয়াতে দুটা চুইচ দিয়া আছে। ইয়াতে ছিংগল চুইচ মই ইয়াতে লগোৱা নাই, ইয়াতে ডাবল চুইচে লগাইছোঁ আৰু 16 এম্পিয়াৰৰ চুইচ লগোৱা হৈছে দুটা। আৰু নেক্সটলি এইটো এটা মোৰ এটা MCB ৰখা গৈছে, এইটো চাব পাৰে MCB এটা লগোৱা গৈছে 10 এম্পিয়াৰৰ। আৰু এইটো হৈছে মোৰ আউটপুটত। এতিয়া যদি বন্ধ কৰি দিওঁ মোৰ আউটপুট লাইন বন্ধ হৈ যাব। তো আউটপুটৰ কাৰণে মই এটা MCB লগোৱা গৈছে আৰু ইনপুটত বৰ্ডত মই ডাবল চুইচ লগোৱা গৈছে। এতিয়া মই ক'ম যে ডাবল চুইচৰ লগোৱাৰ কাৰণটো কি হয়, এই বস্তুটো মই ক'ম আপোনালোকক, ভিডিঅ'টো লাষ্টলৈকে চাই দিয়ক। এতিয়া চাওক, ইয়াতে মই ইনভাৰ্টাৰটোত দুটা চুইচ লগোৱাৰ উপৰিও ইয়াতে মই আৰু এটা বস্তু এড কৰিছোঁ। তো আপোনালোকে ইন জেনেৰেলি ইনভাৰ্টাৰবিলাক আপোনালোকৰ ঘৰতো যদি লাগি আছে চাব। তো আপোনালোকে কি কৰে, এডাল ৱেৰেদি আপোনালোকে আউটপুটটো লৈ লয়। তো ইয়াতে চাব পাৰে, ইয়াতে মই দেখাই দিছোঁ। ইয়াতে মই ফেচ নিউট্ৰেলৰ কাৰণে ছেপাৰেট ৱায়াৰ ব্যৱহাৰ কৰিছোঁ, ঠিক আছে। মই ইয়াতে নিউট্ৰেলটো কমন কৰা নাই, ইনপুটৰ পৰা নিউট্ৰেল মই কমন কৰা নাই। ইয়াতে মই আউটপুট চকেটতে ডাবল তাৰ ইউজ কৰিছোঁ নিউট্ৰেল ফেচৰ কাৰণে। তো ইয়াৰো এটা মেইন থিংছ এটা আছে। ইয়াতে কেনেকুৱা হয় চিষ্টেমটো, আপোনাৰ যেতিয়া আপোনাৰ বিজুলী ঢেৰেকনি আহিল তেতিয়া আপোনালোকে কি কৰে, ইনভাৰ্টাৰটো বন্ধ কৰে। তো ফাৰ্ষ্ট মই আপোনালোকে ইন জেনেৰেলি ইনভাৰ্টাৰ এটাৰ কেনেকুৱাকৈ বন্ধ কৰে সেই প্ৰচেছটো আপোনালোকক কৈ আছোঁ। আপোনালোকে ঘৰত এই ভুলবিলাক কিছুমান নকৰিব। এটাটো হ'ল যে আপোনালোকে কি কৰে, ইনভাৰ্টাৰৰ চুইচটো বন্ধ কৰি দিয়ে ডাইৰেক্ট। এতিয়া মই দুটা চুইচ আছে কাৰণে দুটা চুইচ বন্ধ কৰিছোঁ, দুটা চুইচৰ কাহিনীটো কৈ আছোঁ। যদি আপোনালোকৰ ঘৰত এটা চুইচ থাকিলে আপোনালোকে এটা চুইচ বন্ধ কৰি দিলে, বন্ধ কৰি দিয়াৰ পিছত কি কৰি দিয়ে, যদি এইডাল ওলাই দিয়ে, এনেকৈ যদি ওলাই দিয়ে, এতিয়াতো মোৰ লাইন চলি আছে কাৰণ দুডাল তাৰ লগোৱা আছে কাৰণে লাইন চলি আছে। যদি আপোনাৰ এডাল লাইন চলিব তো লাইন নচলে আপোনাৰ। তো কি কৰে, আপোনাৰ এনেকৈ চুইচটো ডাইৰেক্টলি বন্ধ কৰি দিলে আৰু এইফালে আপোনাৰ ইনভাৰ্টাৰ অন হৈ থাকিল। এতিয়া কি হয়, যদি এই পইণ্টটোত যদি আপোনাৰ হাতখন লাগে কিবাকৈ, যদি ইয়াতে যদি আপোনাৰ কিবাকৈ পইণ্টত যদি হাতখন লাগে, তেতিয়াহ'লে ইয়াতে আপোনাক এটা জোৰত ঝাটকা এটা পাব, আপুনি পূৰা শ্বৰ্ট কৰিব। মই আপোনাক দেখাও দি আছোঁ, টেষ্টাৰ লগাই মই এবাৰ দেখাই দি আছোঁ। এয়া চাব পাৰে টেষ্টাৰ গ্ল' হৈ আছে, লাইটৰ কাৰণে ভালকৈ দেখা নাই বাৰু। এই চাওক। আৰু নেক্সটলি আপোনালোকে এতিয়া যদি ইয়াতে বন্ধ কৰি দিয়ে, ইয়াতে আৰু চাপ্লাই নাযায়। তো ফাৰ্ষ্ট অফ অল আমি একচুৱেলি কেনেকৈ বন্ধ কৰিব লাগে সেই বস্তুটো চাওঁ। তো যদি আপোনালোকে ইনভাৰ্টাৰ এটা বন্ধ কৰিব বিচাৰিছে, বন্ধ কৰাৰ আগত চাই ল'ব যে ইনভাৰ্টাৰটো অন হৈ আছে নেকি। যদি অন হৈ আছে, অন চুইচটো আগত আপোনালোকে বন্ধ কৰি ল'ব। অন চুইচটো আগত বন্ধ কৰি লোৱাৰ পিছতে আপোনাৰ ইনপুটটো বন্ধ কৰি দিব। তাৰপিছত আপুনি প্লাগটো খুলি থৈ দিয়ক। এইখিনি হৈছে আপোনাৰ বিজুলী ঢেৰেকনিৰ সময়ত যিয়ে ইনভাৰ্টাৰ নচলাই বুলি ভাবে, তেওঁলোকে এনেকৈ বন্ধ কৰি থ'ব। বিজুলী ঢেৰেকনিৰ সময়ত যদি আপোনালোকে ইনভাৰ্টাৰ নচলাই বুলি ভাবে, এনেকৈ আপোনালোকে বন্ধ কৰি থৈ ৰাখিব পাৰে। নেক্সটলি মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই ইয়াতে কিছুমান অলপমান ইন জেনেৰেলি যেনেকৈ ইনভাৰ্টাৰ কানেকশ্যন কৰে সেইটো নকৰি মই অলপ চেঞ্জিং কৰাৰ কাৰণে কথাটো কৈ আছোঁ। ইয়াতে মোৰ প্ৰথম হ'ল ইনপুট ছাপ্লাইখনত মই দুটা চুইচ লগোৱা আছে। ইয়াতে মোৰ ফেজ আছে আৰু নিউট্ৰেল আছে, এটা ফেজ এটা নিউট্ৰেল, এনেকুৱাকৈ ইয়াতে চুইচত কানেকশ্যন কৰা আছে। নেক্সটলি ইয়াতে দুডাল ৱেৰ দেখা পাইছে, দুডাল ৱেৰ এটা ফেজ এটা নিউট্ৰেল। তো এই ফেজ আৰু নিউট্ৰেল আহি কিনে মোৰ ইয়াতে পইণ্টত লাগিছে। এইটো হৈছে মোৰ, এইটো দেখিছে টপ, এটা মোৰ দুডাল ৱেৰ ৰাখিছে, এটা ফেজ এটা নিউট্ৰেল। তো ইয়াতে 3 পিন টপত আপোনালোকে দেখিছে 3 পিন প্লাগত এইটো মই ইউজ কৰি আছোঁ। আৰু এইটো মই আপোনাৰ 16 এম্পিয়াৰৰে ইউজ কৰিছোঁ। তো যিমান পাৰে আপোনালোকে প্ৰায় 16 এম্পিয়াৰৰে লগাব এতিয়া, কাৰণ আপোনাৰ ইয়াতে আপোনাৰ 6 এম্পিয়াৰো লগাব পাৰে, কিন্তু ভাল হয় যদি আপুনি 16 এম্পিয়াৰ লগায়। তো ইয়াতে মোৰ লাগি গ'ল এইটো।
নেক্সট আপোনালোকক মই ইয়াতে কৈ আছোঁ দুটা চুইচ মই লগাইছিলোঁ তো ইয়াতে মই যেতিয়া দুটা চুইচ অন কৰিম একেলগে এতিয়া দেখিছে মোৰ ইনভাৰ্টাৰ টোটেলি বন্ধ হৈ আছে এতিয়া দুটা চুইচ অন কৰিম দুটা চুইচ যেতিয়া অন কৰোঁ এয়া ইনভাৰ্টাৰ চাৰ্জিং মোডত গুচি গ'ল চাৰ্জিং মোডত আছে আৰু নেক্সট মই ইয়াতে কি কৰিলোঁ ইনভাৰ্টাৰ দি থৈ দিছোঁ এতিয়া ইনভাৰ্টাৰ অন মোডত আছে নেক্সট মই এইটো মই ক'লোঁ আপোনালোকক যে এইটো হৈছে মোৰ এটা আউটপুট MCB লগোৱা আছে ফেজৰ লগত ইনভাৰ্টাৰৰ ফেজৰ লগত অ'কে এতিয়া ছাপ'জ ধৰক মোৰ ঘৰত বিজুলী ঢেৰেকনি আহিছে তো বিজুলী ঢেৰেকনি অহাৰ সময়ত এতিয়া মই নাটো ইনভাৰ্টাৰটো অফ কৰিম ইয়াতে নাটো মই প্লাগ পইণ্টটো ওলাম কিয়নো মোৰ তাতে দুটা চুইচ লাগি আছে যিহেতু মই এই ডাইৰেক্ট দুটা চুইচ একেলগে বন্ধ কৰি দিম যেতিয়া দুটা চুইচ একেলগে বন্ধ কৰি দিলোঁ মোৰ টোটেলি ইনপুট ছাপ্লাই বন্ধ হৈ গ'ল যদি মই ইয়াৰ পৰা যদি প্লাগ পইণ্টটো ওলাইও দিওঁ তেতিয়াও মোৰ একো প্ৰব্লেম নাই আৰু লাগি থাকিলেও একো প্ৰব্লেম নাই কিয়নো মোৰ চাৰ্কিটটো টোটেলি ডিছকানেক্ট হৈ গ'ল ইনপুটটো আৰু মোৰ আউটপুটটো বন্ধ নহয় এই দুটা চুইচ বন্ধ কৰাৰ কাৰণে কিয়নো মই ইয়াতে দুডাল তার ইউজ কৰি থৈ দিছোঁ তো টোটেলি মোৰ ইনভাৰ্টাৰৰ নিউট্ৰেলডাল আৰু হাউচ ৱাৰিঙৰ আমাৰ যিটো কমন নিউট্ৰেল হয় কমন নিউট্ৰেল আৰু মোৰ ইনভাৰ্টাৰ নিউট্ৰেল দুটা নিউট্ৰেল ছেপাৰেট তো আপোনালোকে ট্ৰাই কৰিব যাতে ইনভাৰ্টাৰ এটা ইনষ্টলেশ্যন কৰাৰ টাইমত এইটো অলপ গুৰুত্ব দিয়ে যদি আপোনাৰ এৰিয়াত সঘনাই ঢেৰেকনি এনেকুৱা অঞ্চল হয় তেতিয়া আপোনাৰ ট্ৰাই কৰক যাতে আপোনাৰ ইনভাৰ্টাৰৰ নিউট্ৰেলটো ছেপাৰেট কৰক ছেপাৰেট কৰি লগাই ল'ব বা এনেকুৱাকৈ আপুনি চুইচ যদি ইউজ নকৰে ইয়াতে আপুনি সৰু MCB যিটো আপোনাৰ বৰ্ডৰ চুইচৰ চাইজতে আপোনাৰ পাব তেনেকুৱা MCB আপুনি লগাই ল'ব পাৰে বা আপোনাৰ ডাবল পোলৰ আপুনি চুইচ ইউজ কৰিব পাৰে তেনেকুৱা টাইপৰ লগাব পাৰে তো ফেজ নিউট্ৰেল দুটাতে ৰাখক আৰু নেক্সটলি আপোনাৰ নিউট্ৰেলটো ছেপাৰেট কৰি কেনে এনেকৈ ৰাখিব তো এনেকুৱাকৈ ৰখাৰ পিছত আপোনাৰ এতিয়া চাওক মোৰ ইনভাৰ্টাৰ বেটাৰী মোডত চলি আছে যদি মোৰ ঢেৰেকনিও যদি আহে তেতিয়াহ'লে মষ্টলি মোৰ ইনভাৰ্টাৰত এফেক্ট কৰিব চান্সেছটো বহুত বেছি কম যদি আপোনাৰ ইনভাৰ্টাৰ এপ্লায়েন্সত যদি বাহিৰত ক'ৰবাত আপোনাৰ যদি ঢেৰেকনি পৰিছে তেতিয়াহ'লে এইটো অলপ তেতিয়া হয়তো আপোনাৰ ইম্পেক্ট হ'ব পাৰে কিন্তু তাতেও চান্সেছটো বহুত কম আছে বিকজ মই ইয়াতে MCB লগোৱা হৈছে আৰু আপুনি বেলেগ বেলেগ ডিভাইচো আছে তেনেকুৱা ডিভাইচবিলাকো ল'ব পাৰে ELCB লগাব পাৰে বা RCCB তেনেকুৱা টাইপৰো লগাব পাৰে আৰু প্ৰটেকশ্যন ডিভাইচ লগাব পাৰে আদাৰৱাইজ আপোনাৰ বাহিৰত যিখিনি এপ্লায়েন্স আছে বাহিৰৰ এপ্লায়েন্সৰখিনিৰ কাৰণে যিটো ঘৰৰ বাহিৰৰ পৰা ধৰক 10 মিটাৰ 15 মিটাৰ দূৰত যদি আপোনাৰ যদি কিবা ডিভাইচ লাগিছে তাৰ কাৰণে আপুনি বাহিৰত এটা ছেপাৰেটকৈ এটা MCB বক্স লগাই দিয়ক MCB বক্সৰ পৰা আপুনি বাহিৰৰ কানেকশ্যনটো লৈ ল'ব কাৰণ হাউচ ৱাৰিঙৰ লগত তেতিয়া তাৰ লাইনটো ছেপাৰেট হৈ থাকিব যদি তাতে যদি কিবা এটা ইম্পেক্ট পৰে তেতিয়া আপোনাৰ ফিউজত ডাইৰেক্ট আহি কেনে সেই ইম্পেক্টটো পৰিব আৰু আপোনাৰ ঘৰৰ ভিতৰত ৱাৰিঙত আপোনাৰ সেই ইম্পেক্টটো নপৰে তো চ' মই এইখিনিয়ে আছিল আপোনালোকক ক'ব লগা বেছিক ইনফৰমেশ্যন এইখিনি বস্তু আপোনালোকে গুৰুত্ব দিব ৱাৰিঙৰ টাইমত যদি আপোনাৰ নতুনকৈ হাউচ ৱাৰিং কৰি আছে আৰু থাণ্ডাৰিং এৰিয়া হয় আপোনাৰ আৰু নেক্সটলি যদি আপোনাৰ অলৰেডি হাউচ ৱাৰিং কৰাই আছে ছিংগুল ৱেৰেদি আপোনাৰ নিউট্ৰেল কমন কৰি কেনে তেতিয়াহ'লে আপুনি ইনভাৰ্টাৰটো ঢেৰেকনি টাইমত বন্ধ কৰা টাইমত আগতে এই চুইচটো বন্ধ কৰি ল'ব আগতে এই চুইচটো বন্ধ কৰি লৈহে তাৰপিছত আপোনাৰ মেইন চুইচ বন্ধ কৰিব বন্ধ কৰি আপোনাৰ এই পইণ্টটো ওলাই থৈ দিব তো এইখিনি আছিল আজি ক'ব লগা হয়তো আপোনালোকে এইখিনি ইনফৰমেশ্যন আপোনালোকৰ লাভদায়ক হ'ব যদি ইয়াৰে আৰু আপোনাৰ ডায়েগ্ৰাম হিচাপত চাব বিচাৰিছে মই ডায়েগ্ৰাম ড্ৰয়িং কৰি কেনে দেখাম তেতিয়াহ'লে এবাৰ কমেণ্ট এটা কৰি দিব থেংক ইউ